নমস্কাৰ, মই এতিয়া এটি কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাটিৰ কবি বিকাশ শৰ্মা। কবিতাটিৰ শিৰোনাম অলীক সপোন। এই আলিবাটে দিয়ে প্ৰায় সপোনবোৰ অহা যোৱা কৰে। বৰষুণ দিলেই খন্তেক জিৰায়, দুই এষাৰ কথা পাতে, কেতিয়াবা খবৰ সোধে, মন গ'লে আকৌ কবিতাও আওৰায়। এদিন মই তেওঁক সুধিলোঁ, প্ৰেম ক'ত? তেওঁ ক'লে, মৰুভূমিৰ মৰীচিকাত। হ'ব পাৰে, এয়া তেজস্বী প্ৰতিবাদ, নিসংগতাৰ বিলাপ, ভাষাৰ জয়গান। শব্দৰ খোজত তেওঁ বাৰে বাৰে আমনি কৰিছিল, মোৰ আলসুৱা কলিজাত উশাহ লৈছিল। বতাহৰ কোবত মই নামি আহিলোঁ, ক'ব নোৱাৰাকৈ, এখন কাঁইট ভৰা নদীত। তেওঁ আন কোনো নহয়, মোৰ জোনাক নিশাৰ অলীক সপোন। ধন্যবাদ।